Hey guys, welcome to my new blog. আপোনালোক সকলোকে আমাৰ YouTube চেনেলৰ অন্যটা ভিডিঅলৈকে স্বাগতম জনাইছো। বাৰু ভিডিঅটো আৰম্ভ কৰো। মানে আজি মানাস ৰাষ্ট্ৰীয় উদ্যানত আহিছিলো আৰু মানাস ৰাষ্ট্ৰীয় উদ্যানত চাওক এয়া চাহপাতৰ মাজে মাজে মই গাইছ মানে চাহ বাগিচাৰ মাজে মাজে মই আৰু বলকচোন মানাস ৰাষ্ট্ৰীয় উদ্যান পা নাই মানে দেৰি আছে আৰু এইফালে দেখিবলৈ পাইছে চাৰিওফালে চাহৰ বাগান মানে চাহ বাগান গাইছ পৰিৱেশটো পুৰা ভাল লাগি গৈছে আৰু এনেকৈয়ে যাত্ৰা আৰম্ভ হ'ল আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি সাইকেল মাৰি পেডেল মাৰি আৰু এয়া হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত থকা বজাৰ আৰু এনেকৈয়ে গৈ আছো বেছি সময় নাই আৰু পাবলৈ বাৰু বলক আমাৰ লগত ভিডিঅটো কন্টিনিউ কৰি যাওক আৰু এয়া সোমাই দিলো মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ মানে মেইন ৰাস্তাটো এয়া যাই আছো আমি চাৰিওফালে চাহৰ বাগান মাজে মাজে ৰাস্তা বাৰু বলক কি ধুনীয়া পৰিবেশৰ মাজে মাজে আমিও যাত্ৰা কৰি আছো আপোনালোকে ভিডিঅটো চাই যাত্ৰা কৰি থাকক বাৰু বলক আমি মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মেইন গেটখন পালোৱে এইখন গেটখন আপোনালোকে দেখিবলৈ পাইছে আৰু এনেকৈয়ে বহু দূৰ পেডেল মাৰি গাইছ আহি পালো মানাস ৰাষ্ট্ৰীয় উদ্যান এয়া হৈছে গেটখন মানাস নেশ্যনেল পাৰ্ক চাওক এই গাইছ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে নাজালো মানে এইটো নাই সাইডৰ বস্তুগিলা চাই আছো এইটো হৈছে নদী মানে গা ধোৱাটো নিষেধ আৰু বলকচোন আৰু কি দেখিবলৈ পাওঁ আপোনালোকক দেখুৱাই আছো আৰু গাইছ নদীৰ মাজত ফাষ্ট ফুড তাৰপিছত এই ফাষ্ট ফুড এইখনে হৈছে দোকান বাৰ্লা হোটেল কিন্তু হৈ আছে বন্ধ হোটেল আৰু বলক খাবলৈ মানে শুনিছিলোঁ দোকান বিচাৰি আছোঁ কিন্তু পোৱা নাই মানে কি ক'ব আৰু গাইছ ই বোলে গদ দেখা পাইছে ক'ত গদ দেখা পাইছা ক'ত দেখা পাইছা গদটো ক'ত দেখা পাইছা এইটো কওঁ গাইছ গড়ে এইটো চৰি গাইছ গড় নহয় গৰু আৰু গাইছ বৰ্তমান আছোঁ মই চাহ বাগিচাৰ মাজত চাৰিওফালে চাওক চাৰিওফালে চাহ বাগিচা মাজত মই চাওক গাইছ কি ধুনীয়া পৰিৱেশ এটা চাওক চাৰিওফালে চাহ বাগিচা আৰু চাহ বাগিচাৰ সৰু সৰু ৰাস্তাৰে যাই আছোঁ বলক বাৰু মোৰ ভিডিঅ' চাই আপোনালোকেও যাত্ৰা কৰি থাকক বলক আৰু গাইছ এইফালে যি দেখিবলৈ পাইছে এইটো হৈছে চাহপাত বনোৱা ফেক্টৰী মানে চাওকচোন আৰু মেইন গেটখন দেখুৱাই আছোঁ আপোনালোকক আৰু ভিতৰলৈ যোৱা পাৰ্মিশ্যনটো পোৱা নাই বাৰু বাহিৰৰ পৰা দেখুৱাই লৈ যাব বাৰু চাওঁ বলক আৰু এইটো হৈছে চাহপাত বনোৱা ফেক্টৰীটো আৰু চাহপাত বনোৱা ফেক্টৰীটোৰ সন্মুখে দিয়ে হৈছে চাহ বাগিচাবোৰ তাৰ পৰা কাটি ডাইৰেক্ট ইয়ালৈ আনি চাহপাতবোৰ বনোৱা হয় বাৰু বলকচোন চাওঁ মেইন গেটখন আগত আছে আপোনালোকক দেখুৱাই দিছোঁ বাৰু এইফালে এইখন ইয়াত লেখা আছে এইখন হৈছে মেইন গেটখন বাৰু বলক এই গাইছ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহি আছোঁ মানে বেক ঘৰলৈ ঘৰত মানে খালবাৰী বজাৰত ৰখি মানে চেণ্ডেল আৰু কিবা কানি কাপোৰ ল'ব লগা আছে বাৰু বলক ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ বহুত দিনৰ মূৰত আমাৰ এই চেনেলটোত এটা ভ্লগ ভিডিঅ' আপলোড কৰিলোঁ আপোনালোকে কেনে পালে জনাব আৰু লগতে আমাৰ এই চেনেলটোত অনলি কমেডি ভিডিঅ' আপলোড কৰা হয় বহুত দিনৰ মূৰত এটা ভ্লগ ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে কেনে হয় জনাব লগতে এটা ফানি ভিডিঅ' চাই লওক বাৰু বলক চাই লওক মানে এক্সিডেণ্ট হৈ গ'ল কি কবি আৰু কি জানা না আমাৰ মায়ে কৈছি মানে কৈছি গাড়ী চাইড দি যাবি মই প্ৰথম এখন গাড়ী আহিলা বাইক আহিলা ইখনক চাইড দি মই চাইকেল চলাই গুচি গ'লোঁ তাৰপিছত নেক্সট বাৰ আহিলে এখন বলেৰো ইখনকো চাইড দি গুচি গ'লোঁ আৰু নেক্সটটো দলং এখন চাইড দিব খুজিলোঁ মানে দলঙেদি গাড়ী আহিছে দলঙক চাইড দিলোঁ চাইড দিওঁতে আমি নদীৰ মাজত পৰিলোঁ যা চা কি অৱস্থা এই হাতখন ভাঙছি এই প্লাষ্টাৰ কৰিব যাব লাগিব তই দলঙক চাইড দিয়া